ঘৰখন কেনেকৈ চলিব এই মানুহটো কেনেকৈ দুদিন আছে পাকিস্তান জিন্দাবাদ চিঞৰিব লাগিব আপোনাৰ দৰমহা আছে মোৰ নাই চব্জি দাম বঢ়াই দিব লাগে খেতি কৰিবলৈ আমাক খাজা দিব লাগে হিমন্ত বিশ্ব শৰ্মা যদি ইজ্জত আছে লাজ লাগিব লাগিছিল চিএমক কৈছো আমাৰ ঘৰখন আহি চাই দিওঁ ইমান সময় সুবিধা দেখে তুমি বিকাই নেকি আমি বিকাই গ'ল নহয় বাবা সদায় আপুনি বিশ্বাস কৰিব নি 52 বিঘা মাটি মালিক বুলি আপুনি বিশ্বাস কৰিব না তুমি যে আজি গাড়ী যে হেৰি কৰিছা ৰাস্তাত পঠাই দিছা কিয় কাৰণে কি খং মই গাড়ী চলাই ঘৰখন ধুনীয়াকৈ চলাই থাকো ববাকো কেতিয়াবা 10-20 টকা সহায় কৰো ববাই নিজৰ মাটি 52টো মুঠতে ক্লিয়াৰ কৰি দিছে খেতি পথাৰ ধান খেতি কৰে বালে একো নকয় এতিয়া ধান খেতি কৰি নেবু পইচা নাপায় আধা ডিষ্ট্ৰিক্ট 16 তাৰিখৰ পৰা খুলি দিম বুলি কৈছিলে 16 তাৰিখৰ পৰা বাহিৰৰ গাড়ীবোৰ খুলি দিছে আমাক খুলি দিয়া নাই চৰকাৰে কৈছে চৰকাৰৰ এইটো ঘৰখন কেনেকৈ চলিব এই মানুহটো কেনেকৈ এটা কথা হ'ল পঢ়া শুনা নাইকিয়া কাৰণে এইবিলাক কৰি আছো তই এনেকৈ চলি থাকিব আমি দুখীয়া মানুহ কেনেকৈ চলি আহিব আজি খাজানা দিব পোৱালে মই গালি পাইছো সেইটো মতে বেয়া পাইছো কেলে গালি পাইছা তাই মোৰ পঢ়া লাইফত ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মা তেওঁ কংগ্ৰেছৰ দিনত যেতিয়া আছিলে মই পঢ়া স্কুলখন বন্ধ কৰি দিছিলো আৰু এতিয়া মই খেতি পথাৰ লাগি আছিলো এতিয়া খেতি পথাৰ আছিলো খেতি পথাৰ লাইটটো বন্ধ কৰি দিছে এতিয়া তোমাক চিএমে কি জগৰ লগাইছে চিএমে কি জগৰ লগাইছে এচাপ কুকু মাৰিলে কিমান কষ্ট এচাপ কম মূল্য 10 পইচাও নিদিয়ে এইটো মোৰ দেউতা সাক্ষাৎ চিএমে 10 পইচা নিদিয়ে মোক কি গাড়ীটো খুলি দিব লাগে নেকি গাড়ী খুলি দিব লাগে নহ'লে চব্জি দাম বঢ়াই দিব লাগে খেতি কৰিবলৈ আমাক খাজা দিব লাগে আজি ববা মই এনেকুৱা দিব লাগে নহয় এই বুঢ়া মানুহ কেলে পাপ লৈছো চিএমক কি ক'বা তুমি চিএমক কৈছো আমাৰ ঘৰখন আহি চাই দিওঁ ইমান সময় সুবিধা দেখে তুমি বিকাই নেকি আমি বিকাই গ'ল নহয় আমি বিজেপি চৰকাৰক মাতি 2 কটা 3 কটা দি দিওঁ বিজেপি চৰকাৰ মিলাল চকা বুলি যায় ঘৰত লাল চক খাই সেই মানুহটো আজি মোৰ ঘৰৰ কথা ভাবিব লাগে না আজি ববা কি 120 টকীয়া হাফ পেণ্ট ভাল নহয় বিজেপি চৰকাৰ বুজি পাই বিজেপি চৰকাৰ আহিছে কোনো চৰকাৰ ভাল নহয় নেকি চৰকাৰ ভাল ফাল্টু চৰকাৰ কেলে ফালে কৰোণা উলিয়াই পেলাই আমাৰ দুখীয়া মানুহবোৰ মাৰিছে কৰোণা মিছা নে তাৰমানে এই কৰোণা সঁচা মিছা নাজানো কিন্তু যিটো প্ৰটকল মানি আছে আজি কোচবিহাৰ পৰা গাড়ী এখন আহি গোলাঘাট পাই গৈছে কোনো চেকিং নাই কোনো কিবা নাই কিন্তু আজি আমাৰ গাড়ীখন কাগজ নোহোৱা পাৰ হ'ব নোৱাৰো আজি বাইকখন লৈ কাগজ নোহোৱা পাৰ হ'ব নোৱাৰো আজি মোৰ গাড়ী এখন ট্ৰেভেলাৰ A01 BC 5366 এই গাড়ীখনৰ কাগজ নোহোৱা পাৰ হৈ যাব নোৱাৰো এই গাড়ীখন যায় নহওক এতিয়া বৰ্তমান মোৰ হাতত আছে মোৰ গাড়ী এই গাড়ীখন মই পাৰ হৈ যাব নোৱাৰো মোক মাতি থাকিব কুৱেশ্যন মাৰিব নোৱাৰো হিমন্ত বিশ্ব শৰ্মা যদি ইজ্জত আছে লাজ লাগিব লাগিছিলে মানুহটো 52 বিঘা মাটি দেখি চাউল পিন্ধি আহিব লাগে এই মানুহটো 52 বিঘা মাটি দেখি আজি চাউল পিন্ধি এইফালে দেখাওক এইফালে দেখাওক গাড়ীখন কেলে চলাবলৈ পোৱা নাই কোচবিহাৰ গাড়ী পাইছে মই কেলে চলাবলৈ পোৱা নাই আপুনি অসমীয়া আৰু দুদিন আছে পাকিস্তান জিন্দাবাদ চিঞৰিব লাগিব আপোনাৰ দৰমহা আছে মোৰ নাই দেই গাড়ী চলাই দিব কাইলৈ মই চাই বুটলি লৈ যাম কিন্তু আপুনি দৰমহা পাই লাগিব মই হাজিৰা নাপাওঁ